হেল্ল' বন্ধুসকল, মানৱ সভ্যতাটো আজি যিমান উন্নত হৈছে সেইখিনি হওঁতে আজিলৈ 2 লাখ বছৰ লাগিছে। কিন্তু এই উন্নতি একোই নহয়। আজি আপোনাক এই ভিডিঅ'টোত যিটো বিষয়ে কম সেইখিনি শুনি আপুনি হয়তো বিশ্বাস নকৰিব পাৰে। মানুহৰ লগতে সকলো জীৱ-জন্তুক সাধাৰণতে জীয়াই থাকিবলৈ এনাৰ্জিৰ প্ৰয়োজন হয়। আজি যিকোনো টেকন'লজি ব্যৱহাৰ কৰিবলৈ আমাক এনাৰ্জিৰ প্ৰয়োজন হয়। এই টেকন'লজি যিমানে উন্নত হৈ যায় থাকে সিমানে আমাক এনাৰ্জিৰো প্ৰয়োজন হৈ থাকিব। মানৱ সভ্যতা কিমান উন্নত হ'ব পাৰে আৰু এই উন্নতি হ'বলৈ আৰু কিমান সময় লাগিব সেই সকলো এই ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ ভিডিঅ'টো অলপ জটিল হ'ব পাৰে। যদি কোনোবা এটা টপিক মিছ কৰে সেই টপিকটো জানি আগুৱাই যাব আৰু গোটেই ভিডিঅ'টো বুজিব চেষ্টা কৰিব। আশা কৰোঁ আপোনাৰ এই ভিডিঅ'টো ভাল লাগে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মানুহবোৰে আজিলৈ যিমান ফেক্টৰী আৰু উন্নত টেকন'লজি ব্যৱহাৰ কৰোঁ তাৰ এনাৰ্জিৰ প্ৰমুখ উৎস হিচাপে আমি সূৰ্যকে লওঁ, যি সূৰ্যই প্ৰতিদিনে 384.6 ৱাট এনাৰ্জি প্ৰডিউচ কৰে, যাক সংখ্যাত চালে দেখিব যে 386 তাৰ পিছত 24টা শূন্য। ইমান এনাৰ্জি সূৰ্যই প্ৰতিদিনে স্পেচত ৰিলিজ কৰে। ইয়াৰ বহুত এনাৰ্জি স্পেচত এনে বৰবাদ হৈ যোৱা দেখা যায়। যদি এই এনাৰ্জিৰ পৃথিৱীলৈ অহা এনাৰ্জিৰ পৰিমাণ চাওঁ তেনেহ'লে ইয়াৰ পৰিমাণ হৈছে 174 কোৱাৰ্টিলিয়ন, মানে 174ৰ পিছত 15টা শূন্য, যাৰ পৰিমাণ বহুত বেছি। কিন্তু এই এনাৰ্জিৰ আমি এতিয়া কিমান ব্যৱহাৰ কৰোঁ আপুনি জানেনে? তাৰ পৰিমাণ হৈছে 12.3 টেৰাৱাট, যিটো সূৰ্যই পৃথিৱীলৈ ৰিলিজ কৰা আৰু আমি ব্যৱহাৰ কৰা এনাৰ্জিৰ অনুপাত উলিয়ালে হয় 14,000 ভাগৰ এভাগ। সভ্যতা এটাই কিমান এনাৰ্জি ব্যৱহাৰ কৰিব পাৰে তাৰ ক্ষমতাৰ ওপৰতে ভিত্তি কৰি 1964 চনত নিকোলাই কাৰ্ডাছেভে 3টা আধুনিক সভ্যতাক ভাগ কৰিছিল। আহক জানো আমি টাইপ 1 সভ্যতা, যাক প্লেনেটাৰী সভ্যতা বুলিও কোৱা হয়। টাইপ 1 সভ্যতাত আমি মানুহে সূৰ্যৰ পৰা পৃথিৱীলৈ ৰিলিজ হোৱা এনাৰ্জিৰ সকলোখিনি আমি ব্যৱহাৰ কৰিব শিকি যাম। আমি মানুহৰ উন্নতিৰ পিনে যোৱা গতিবেগ দেখি ফ্ৰীমেন, ডাইজন আৰু মিচিঅ' কাকুৰ মতে আমি প্ৰায় 100 পৰা 200 বছৰৰ ভিতৰতে টাইপ 1 সভ্যতাৰ অন্তৰ্গত হ'ম। যদি আমি টাইপ 1 সভ্যতাও নহয় তেনেহ'লে আমি এতিয়া কিমান স্তৰত আছোঁ, যাক জানিবলৈ কাৰ্ল ছাগানে এটা সূত্ৰ দিছিল, য'ত K হৈছে সভ্যতাটোৰ কাৰ্ডাছেভ ৰেটিং আৰু P হৈছে সেই সভ্যতাটোৱে উপভোগ কৰা শক্তি। এতিয়া আমি এই সূত্ৰটোৰ মতে চাবলৈ গ'লে আমাৰ মানৱ সভ্যতা টাইপ 0.724 সভ্যতা। মানৱ সভ্যতা টাইপ 1 সভ্যতা হ'লে আমি আমাৰ পৃথিৱীৰ বতৰ সলোৱাৰ লগতে বহুতো কাম কৰিব পাৰিম। এতিয়া আহক আমি জানো টাইপ 2 সভ্যতাৰ বিষয়ে, যাক ইণ্টাৰষ্টেলাৰ সভ্যতা বুলিও কোৱা হয়। টাইপ 2 সভ্যতাৰ মতে এটা সভ্যতা যিয়ে নিজৰ সৌৰমণ্ডলৰ সকলো গ্ৰহতে নিয়ন্ত্ৰণ ৰখাব আৰু এষ্টৰইড আৰু কমেটবোৰত ধাতু পদাৰ্থৰ বাবে খুন্দিব পাৰিব আৰু নিজৰ সৌৰমণ্ডলৰ লগত যি কৰিব বিচাৰে তাকে কৰিব পাৰিব। এতিয়া আপুনি ভাবিব পাৰে যে ইমান এনাৰ্জিৰ আমি কি কৰিম? আপুনি ভাবক মানৱ সভ্যতা 1000 বছৰ পিছত কিমান উন্নত হ'ব। তাৰ কাৰণে মানুহক কিমান এনাৰ্জিৰ প্ৰয়োজন হ'ব, যি সময়ত আমাৰ লগত কিমান ডাঙৰ ফেক্টৰী থাকিব আৰু লগতে সেইবোৰে কিমান আধুনিক বস্তু বনাই থাকিব আৰু কিমান ডাঙৰ কম্পিউটাৰ থাকিব যিবোৰত বহুতো স্পেচ মিছন চলি থাকিব আৰু কিমান এডভান্স টেকন'লজি থাকিব, ভাবিয়ে কিবা নিচিনা লাগে। এবাৰ এটা নক্ষত্ৰমণ্ডলত হোৱা ঘটনা এটাই এই টাইপ 2 সভ্যতা হোৱাৰ আচৰিত প্ৰমাণ দিছিল। 14 অক্টোবৰ 2015 চনত 1470 লাইট ইয়াৰ দূৰৰ চিগনাছ নক্ষত্ৰমণ্ডলত এটা এষ্ট্ৰনমাৰ টীমে KIC 8462852 নক্ষত্ৰটোত ৰশ্মি 20ৰ পৰা 22% তললৈ যোৱা দেখিছিল, যি দেখি সকলো আচৰিত হৈ গৈছিল। সাধাৰণতে আমাৰ সূৰ্যমণ্ডলৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি যদি সূৰ্যৰ আগেৰে পাৰ হৈ যায় তেতিয়া কেৱল 1% ৰশ্মিহে কমি যোৱা দেখা যায়। কিন্তু এইটো কি অবজেক্ট আছিল যিটোৱে নক্ষত্ৰটোৰ প্ৰায় 22% ৰশ্মি কমি যোৱাৰ কাৰণ আছিল? ইয়াৰ বাবে বহুতো বৈজ্ঞানিকে থিয়ৰী দিছে, কিন্তু আজিলৈ তাৰ কাৰণ জানিবলৈ কোনো সক্ষম হোৱা নাই। বহুতো বৈজ্ঞানিকে এই নক্ষত্ৰটোৰ চাৰিওফালে বেলেগ গ্ৰহৰ এডভান্স সভ্যতাই এনাৰ্জি সংগ্ৰহৰ বাবে এডভান্স ডাইজন ষ্ট্ৰাকচাৰ বনোৱা বুলিও কয়। যদি সঁচাই সেইটো হয় তেনেহ'লে আমি টাইপ 2 সভ্যতা সেই নক্ষত্ৰটোৰ ওচৰতে বিচাৰি পোৱাত সক্ষম হ'ম। এতিয়া আহক আমি টাইপ 3 সভ্যতাৰ বিষয়ে জানো, যাক গেলেক্টিক সভ্যতা বুলিও কোৱা হয়। 2015 চনৰ থিয়ৰী এটাৰ মতে টাইপ 3 সভ্যতা আমাৰ গেলেক্সিত পোৱাটো বহুতো ৰেয়াৰ হ'ব পাৰে। কি ঠিক তেনেকুৱা সভ্যতা আমাৰ গেলেক্সিত নাই। টাইপ 3 সভ্যতাত মানুহে গোটেই গেলেক্সিৰ এনাৰ্জি সংগ্ৰহ কৰিব পাৰিব, যাৰ বাবে এই সভ্যতাৰ 100 আনডেচিলিয়ন ৱাট শক্তিৰ কণ্ট্ৰল হ'ব,
যিটো ভাবিলেই কিবা নিচিনা লাগে, যাৰ বাবে মানুহক টাইপ ডি সভ্যতা পোৱালৈ প্ৰায় 1 লাখতকৈ বেছি সময় লাগিব। তেতিয়া মানুহে লাইট স্পীড পাৰ কৰিব পাৰিব, গ্ৰহবোৰক হেবিচুৱেল জোন বনাব পাৰিব, গ্ৰহৰ অৰ্বিট সলনি কৰিব পাৰিব আৰু সকলো গ্ৰহতে এনেকৈ ঘূৰিব পাৰিব যেনেকৈ এতিয়া আমি এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰোঁ। এইবোৰ সঁচাই আচৰিত। এতিয়া এইবোৰ অসম্ভৱ হ'লেও এইবোৰ সঁচা হোৱাৰ বহুত চান্স আছে, কিয়নো কাৰ্ডাছেভৰ স্কেলৰ এই গোটেইকেইটা সভ্যতাৰ বিষয়ত ফিজিক্সৰ কোনো ল' ভাঙা দেখা নাযায়, যি কাৰণে এইটো গোটেই সম্ভৱ। কিন্তু টাইপ টি সভ্যতা হোৱাৰ পিছতো আমি গেলেক্সিৰ বাহিৰত যাব নোৱাৰিম, কিয়নো ডাৰ্ক এনাৰ্জিয়ে এখন গেলেক্সিৰ লগত আন এখন গেলেক্সিক লাইট স্পীডকৈও বেছি স্পীডত দূৰ কৰি আছে। কিন্তু কাৰ্ডাছেভৰ এই স্কেলৰ সহায় লৈ আৰু 4টা সভ্যতাৰ সূত্ৰ দিয়া যায়, যিটো সঁচাই বহুত ওপৰত। টাইপ 4 সভ্যতাত মানুহে গোটেই ব্ৰহ্মাণ্ডৰ এনাৰ্জি ব্যৱহাৰ কৰিব পাৰিব আৰু তেতিয়া ইয়াক ইউনিভাৰ্চেল সভ্যতা বুলি ক'ব। তেতিয়া এই সভ্যতাই গোটেই ব্ৰহ্মাণ্ডত সকলোতে ট্ৰেভেল কৰিব পাৰিব। ইয়াৰ পিছত আহিব টাইপ 5 সভ্যতা। এই সভ্যতাই মাল্টিপুল ইউনিভাৰ্চতো যাব পাৰিব আৰু তাৰ পৰাও পাৱাৰ ল'ব পাৰিব, যিয়ে এখন বেলেগ ইউনিভাৰ্চত যোৱাটো সক্ষম হ'ব। এতিয়া আহিব টাইপ 6 সভ্যতা, যিটো সভ্যতাক গড লেভেল সভ্যতা বুলিও কোৱা হয়। টাইপ 6 সভ্যতাত টাইম আৰু স্পেচ সকলোবোৰ কণ্ট্ৰল কৰিব পাৰিব আৰু এই সভ্যতাই নতুন ব্ৰহ্মাণ্ড বনাওঁতেও সক্ষম হ'ব। টাইপ 7 সভ্যতাক এণ্ড অফ ইমেজিনেশ্যন বুলিও কোৱা হয়, কাৰণ এই সভ্যতাৰ বিষয়ে ভাবিলে আমাৰ চিন্তাধাৰা নাইকিয়া হয়। মানে এই সভ্যতাটোৱে সকলো কৰিব পাৰিব আৰু ইয়াত সকলো মানে কি আমি গমেই নাপাওঁ। এতিয়ালৈ মানৱ সভ্যতাৰ পৃথিৱীত সৃষ্টি হোৱা মাত্ৰ 2 লাখ বছৰহে হৈছে, যিটো আমাৰ ব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ পৰা এতিয়ালৈ জাষ্ট 1370 কৰোৰ বছৰৰ কেৱল 0.000015% সময় অতিবাহিত কৰিছে, যিখিনি সময় আমাৰ ব্ৰহ্মাণ্ড সময়ৰ একোৱেই নহয়। আৰু কিমান ভৱিষ্যত আছে, বিজ্ঞানে সদায় এটা স্তৰ আমাক আগুৱাই লৈ গৈ আছে। আমি বহুতো ভাবিব নোৱাৰা বস্তুৰ পিনে আমাক লৈ গৈ আছে, যিবোৰ এদিন সম্ভৱ হ'ব। কেৱল আমি মানৱ সভ্যতাটো কোনো মহাবিনাশৰ চিকাৰ নহ'লেই হৈছে, নাইবা কোনো পৰমাণু যুদ্ধৰ কাৰণে শেষ নহ'লেই হৈছে। আমি নাজানা বহুত প্ৰশ্ন আছে, যিবোৰে আমাক বহুত ওপৰলৈ লৈ যোৱাত আমাক সহায় কৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এনেকুৱা বহুত ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব।